নমস্কাৰ, মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে। দেশত বাৰিষা কাল আৰম্ভ হৈছে। ইয়াৰ লগতে খেতিয়কসকলে সৰিয়হ নাইবা শালি খেতিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে বুলি আমি জানিব পাৰোঁ। প্ৰতি বছৰে প্ৰাকৃতিক বিপদসমূহৰ যেনে বানপানীয়ে খেতি প্ৰায় নষ্ট কৰে, যাৰ পৰিত্ৰাণ পাবলৈ এই সুবিধা ল'ব পাৰে। এনে সময়তে চৰকাৰে খেতিয়কৰ বাবে PM ফচল বীমা যোজনা মুকলি কৰিছে। এই বছৰ খেতিৰ বাবে চৰকাৰে বীমা কৰাৰ বাবে ইতিমধ্যে ন'টিফিকেশ্যন জাৰি কৰিছে। কৃষি বিভাগেও খেতিয়কসকলক প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা হোৱা ক্ষতি পূৰণৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2020 কৰাৰ পৰামৰ্শ দিছে। গতিকে এই সুবিধা ল'বৰ মন থাকিলে 31 জুলাইৰ আগত নিজৰ বেংকলৈ গৈ সবিশেষ জানি বুজি মনোগ্ৰাহী হ'লে এই সুবিধা ল'ব পাৰে। ইয়াৰ বাবে খেতিয়কজনৰ যিকোনো পৰিচয় পত্ৰ যেনে পান কাৰ্ড, ভোটাৰ কাৰ্ড, লাইচেন্স, আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অন্তৰ্গত 2ৰ পৰা 5% প্ৰিমিয়াম দি এই বীমা কৰিব পাৰিব আপোনালোকে।